কথাটো বুজি পাইছেনে? মই বাদ দেখাইছোঁ যে এইটো ৰাস্তাইদি গ'লে তুমি আৰু পৃথিৱীত মায়া মায়া বুলি কোৱা হয় বিশ্ব ব্ৰহ্মাণ্ডখন মায়াত আৰু প্ৰৱেশ কৰিব নালাগে। যদি মায়াত প্ৰৱেশ কৰিব লগা হয় তেতিয়াহ'লে মৰি মৰি উপজি মানুহ হ'বও পাৰে নহ'বও পাৰে। এইটো মায়াৰ পৰা মুক্তি পোৱাৰ ৰাস্তা লৈ আপোনালোকক দেখুৱাই দিওঁ। ধৰি লোৱা হ'ল তেওঁলোকে মায়াৰ পৰা মুক্তি হোৱা বুলি ধৰি লোৱা যিকেইজন ভকত হৈছে, কিন্তু বাকী যিখিনি আমি সদস্য বা শিষ্য বস্তু তেখেতসকলকতো মই বাদ দেখাব লাগিব। যদি মই বাদটো নেদেখাওঁ গুৰু হিচাপে তেতিয়াতো মোৰ অপৰাধ হ'ব কাৰ ওচৰত? শিষ্যসকলৰ ওচৰত। ভকতসকলে সংগ বিচাৰিছে, আমাক আৰু সংগ লাগে, কাৰণ আমাৰ সংগ যিমানে বাঢ়ি যায় সিমানে নিজৰো উপকাৰ আনৰো উপকাৰ। এতিয়া আমি নিজকে প্ৰশ্ন কৰিম, আমি শিষ্যৰ পৰা পৰিৱৰ্তনটো ভকতৰ প্ৰতি আহিব লাগিব। কিন্তু ভকতৰ প্ৰতি অহাৰ আগে আগে মই কেইটামান কথা আপোনালোকক অৱগত কৰিম। আৰু এই কথাখিনি অৱগত কৰাৰ আগত কেইটামান কথা জানি লওক। মই আপোনালোকক তাহাঁতে কৈছিলোঁ যে মই এখন মানুহ নামৰ কিতাপ লিখি আছোঁ। এই মানুহ নামৰ কিতাপখন বিভিন্ন নামাকৰণ কৰিব পাৰি। মই প্ৰথমতে আপোনালোকক এজন মানুহৰ কি কি ৰীতি নীতি আচাৰ আৰু জ্ঞানৰ প্ৰয়োজন হয়, মই এই বিষয়ে এই মানুহ নামৰ কিতাপখনত উঠি আছে। তাৰে কিঞ্চিত কথা মই আপোনালোকক আমাৰ যে এজন মানুহে ভকত হয়, মানুহে দুৰ্জন হয়, মানুহে শিষ্য হয় না নহয়? যে আমি ধৰি লোৱা হ'ল আমাৰ এজন মানুহৰ কি কি জ্ঞানৰ প্ৰয়োজন আছে, কি কি ৰীতি নীতিৰ প্ৰয়োজন আছে, এই বিষয়ে আমি জানি লোৱাটো উচিত। এজন ব্যক্তি মহাভাগৱত শাস্ত্ৰই ভগৱন্ত শ্ৰীকৃষ্ণ বুলি কোৱা হৈছে, যিহেতু ক'লে যুগত শ্ৰীকৃষ্ণ কয়, নাৰায়ণে কৈছিল নাৰদৰ আগত, নাৰদৰ পৰা ঋষিমুনিসকলে পালাক, ঋষিমুনিসকলে ৰজা পৰীক্ষিতক কৈছিল, আৰু কিছু কিছু ক্ষেত্ৰত ভগৱন্ত শ্ৰীকৃষ্ণই উদ্ধৱক কৈছিল। তাত্ত্বিকমূলক কথা যে কৈছি, যদি তুমি মোক পাব বিচৰা, এইটো আমি ব্ৰেকেটত থম, যদি তুমি মোক পাব বিচৰা, এইটো ব্ৰেকেটত বুজি পাইছে নহয়? মই কম যদি তুমি ভাল মানুহ হ'ব বিচৰা, তাৰ মই মানুহ নামৰ কিতাপ নাম দিছো নহয়। যদি তুমি ভাল মানুহ হ'ব বিচৰা, এজন যোগ্য ব্যক্তি হ'ব বিচৰা, তেতিয়াহ'লে তোমাৰ এইকেইটা কথাৰ বিষয়ে অৱগত হোৱাটো উচিত। যেনে সম কি বস্তু? সম শব্দটো অৰ্থ বা তাৎপৰ্য কি? দম তাৰ তাৎপৰ্য কি? দান তাৰ তাৎপৰ্য কি? সত্য তাৰ তাৎপৰ্য কি? শৌচ, কাম, মহালাভ, যজ্ঞ, সৰ্য, মূৰ্খ, পণ্ডিত, বন্ধু, দীন দুখী, খুৰ, মহাধন, বিপুল, হৰি, সুখ দুখ, স্বৰ্গ, নৰক, গৃহ, ধনৱন্ত, ঈশ্বৰ, অধম নাইবা অনিশ্বৰ বিষয়ে জানি লোৱাটো উচিত। মই শিষ্যসকলৰ ক্ষেত্ৰত কৈছোঁ, ভক্তসকলৰ ক্ষেত্ৰতো ভূমিকাখন জানিব। ভক্তসকলে নিজে বিবেচনা কৰিব, মই ভকত হয়, মই ভগৱান। ভক্তসকলে নিজে বিবেচনা কৰি নিজৰ ভিতৰতে তেওঁ নিজে প্ৰশ্ন কৰিব পাৰিব, মই ভকত হয় নে নহয়। এই বাৰ্তাটো মই আমাৰ শিষ্যসকলক ভকতসকলে নিজে নিজে ক'ব লাগিব, মই ভকত হয়। শিষ্যসকলে এই কথাখিনি জানি
যেতিয়া মই অন্তৰাত্মাত তেওঁলোকৰ এই কথা পাম, মই তেওঁক দাবী কৰিম আপুনি ভকত। যেতিয়া মই দাবী কৰিম আপুনি ভকত হ'ব লাগে বোলে, তেতিয়া তেওঁ জানক মোৰ শুভ দিন আহিল। মই যদি কৈছো আপুনি ভকত হ'ব লাগে, তেতিয়া জানি লওক আপোনাৰ দিন মুকাল হ'ল। কিহৰ কাৰণে? মই মুক্তিৰ পথ পাম। এই কথাটো জানি লওক। যে ইয়াতে এতিয়া মই ভাঙি দিম আপোনালোকক, আমাৰ শিষ্যসকলে ভালদৰে বুজি ল'ব, আমাৰ ভক্তসকলে বুজি ল'ব যে সম কাক বোলে। সম শব্দটোৰ তাৎপৰ্য কি? ইয়াতে দিয়া হৈছে যিয়ে আন দেৱ দেৱৰ ধৰ্ম ত্যাগ কৰি একমাত্ৰ গুৰুৰ প্ৰতি ঈশ্বৰ